তো গাইছ আপোনালোকে গম পাইছে যে মই বৰ্তমান আছোঁ বিহাৰত, আৰু বিহাৰত প্ৰথম যেতিয়া সোমাব তাতো ৰাস্তাৰ পৰিৱেশটো সঁচাকৈ বহুত বেয়া, বহুত ভাঙা চিঙা আছে, ইফালেও ভাঙা চিঙা সিফালেও ভাঙা চিঙা। মানে বৰ্তমানলৈকে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই। আৰু ইয়াতে টেম্পু টমটমতকৈ বেছিকৈ ট্ৰাক চলে। কিহৰ কাৰণে? ইয়াত হৈছে বিহাৰখন হৈছে খেতি প্ৰধান দেশ। চাওক এইবোৰ চব খেতি, আৰু সেই খেতিৰ বস্তুবোৰ এক্সপৰ্ট কৰিবৰ কাৰণে ট্ৰাকৰ প্ৰয়োজন হয়। সেয়েহে ইয়াত ট্ৰাক বেছি চলে। কিন্তু ট্ৰাক বেছি চলে যদিও ইয়াৰ ৰাস্তা ঘাটৰ পৰিৱেশটো ইমান উন্নত নহয়। প্ৰথম দুদিন আপোনালোকৰ বহুত বেছি কষ্ট হ'ব, আৰু আমাৰো বহুত বেছি কষ্ট হৈছে। চাওক চোলা কাপোৰৰ অৱস্থা নাই, চব ধূলি ধূলি হৈ গৈছে। তথাপিও আগলৈ গৈ আছোঁ। এবাৰ কমেণ্টত ৰাধে ৰাধে লিখি দিব, ৰাধে ৰাধে। তো গাইছ চাওক ৰাস্তাৰ অৱস্থা সঁচাকৈ বহুত বেছি বেয়া, আৰু এনেকুৱা ৰাস্তাত চাইকেলবোৰ সোনকালে বেছি হোৱা চান্স বেছি থাকে। অকল আগলৈ গ'লেও নহওক, তাৰপিছতে সেই এৰি থৈ অহা ৰাস্তাবোৰৰ অৱস্থাও সেই একেই। চাওক এই ৰাস্তাৰ মাজে মাজে, বেয়া ৰাস্তাৰ মাজে মাজে যাত্ৰা। আচলতে শৰীৰটোৰো ইমান অৱস্থা ঠিক নহয়, শৰীৰটোৰ অৱস্থা ইমান ঠিক নহয়। তাৰ মাজতে হৈছে ৰাস্তাবোৰৰ অৱস্থাৰো, মোৰ শৰীৰটোতকৈ ৰাস্তাৰ অৱস্থা বেছি বেয়া। তথাপিও যাত্ৰা কৰি আছোঁ, যাই থাকিম। আৰু এতিয়া মোটামুটি আমাৰ এসপ্তাহৰ সময় লাগিব ৰাম মন্দিৰ পাওঁতে। ৰাম মন্দিৰৰ পৰা বৃন্দাবন পাওঁতে মোটামুটি এতিয়াও 15 দিন লাগিব। সেই সকলো যাত্ৰাটো আপোনালোকে আমাক সফল কৰিবলৈ সাহস দিব বুলি আশা থাকিলে। আৰু তাৰপিছতো বৃন্দাবনৰ পৰা আৰু বেলেগ প্লেনিং আমাৰ হৈ আছে, আৰু তালৈকেও চাগে যাম। বাছ আপোনালোকে আমাক সাহস দি থাকিব। তো গাইছ বহুত বেছি বেয়া ৰাস্তা, বহুত বেছি বেয়া ৰাস্তা, তাতে যাম চাওক। আৰু মই কৈছিলোঁ যে বিহাৰত ট্ৰাক বেছি চলে বুলি, আৰু ট্ৰাক চাওক চবফালে ট্ৰাক। আৰু এইটো হৈছে ৱাৰ্ণিং, মানে ৰাস্তা সিফালে বনাই হোৱা নাই, আৰু ইফালে ৰাস্তাৰ অৱস্থা চাওক। আৰু ইফালে আগলৈ যাম চাওক, কেনেকুৱা ৰিক্সি ৰাস্তা। আৰু যদি আপোনালোকে চাইকেল ৰাইড কৰি পেলাই আহোঁ বুলি ভাবে, তেনেহ'লে বিহাৰ হৈ নাযাব, তাতকৈ বেলেগ ৰাস্তা আছে, বেলেগ ৰাজ্য হৈ আপোনালোকে সোমাই যাব। আৰু বিহাৰত বহুত বেছি ৰিক্স, ইফালে অসুস্থ দেহা ৰাস্তা। আৰে বাপৰে ৰাস্তা অৱস্থা চাওক। এইফালে দেহাৰ অসুস্থ, এফালে ৰাস্তাও অসুস্থ। পৰিস্থিতি সঁচাকৈ বহুত বেয়া হৈ গৈছে বিহাৰত আজি দুদিনে। আৰু আগলৈতো বাকী আছে, আগৰ অৱস্থা আৰু বেছি বেয়া হৈ আছে। আগৰ অৱস্থা দেখাম বাৰু আপোনালোকক। পিছফালেও গাড়ী, আগফালেও গাড়ী, ইফালে ৰাস্তা বনাই আছে, হোৱা নাই। আৰু ইফালে ৰাস্তাৰ অৱস্থা চাওক, এনেকুৱা দুৰ্ভগীয়া অৱস্থা। আৰু ৰাস্তাৰ অৱস্থা চাওক, ৰাস্তাৰ অৱস্থা এনেকুৱা দুৰ্ভগীয়া চাওক। তাৰ মাজে মাজে আমি চাইকেল চলাই থাকিব লগা হৈছে, আৰু এনেকুৱা দুৰ্ভগীয়া ৰাস্তাৰ মাজে মাজে আমি চাইকেল চলাই যাত্ৰা কৰি থাকিব লগা হৈছে। বাছ আগলৈ আৰু বেছি বেয়া পৰিস্থিতিহে পাই আহি আছোঁ। আৰু এনেকুৱা দুৰ্ভগীয়া ৰাস্তাৰ মাজে মাজে চাইকেল ৰাইড কৰিব লগা হৈছে। জয় শ্ৰীৰাম। বহুত দূৰৰ মূৰত যেনে তেনে মুকলি জেগা অলপ পাইছোঁ। মানে ইয়াৰ ৰাস্তা এনেকুৱা বেয়া, আমাৰ অশান্তি লাগি গৈছে। আৰু ইফালে চাইকেল, ইফালে ৰিবাকৰ, কি ক'বা? বিহাৰত 2 নম্বৰ দিনাখনলৈকে আহিব নোৱাৰে, এনেকুৱা ইফাল সিফাল। আৰু ব্ৰিজে সঁচা ভৰি হাত বিষাই পেলাইছে ব্ৰিজত। প্ৰথম দিনা মানে আমাক জ্বালা দিলে ব্ৰিজে, এখন ব্ৰিজ উঠিব, আকৌ এখন ব্ৰিজ নামিব, আকৌ এখন ব্ৰিজ দেখা পাব। আৰু আজি জ্বালা দিছে আমাক ৰাস্তা। মানে আজি ৰাস্তা এনেকুৱা বেয়া, যদি মই আপোনালোকক দেখাওঁ, চোলাবোৰ চাওক, এয়া কাপোৰ সেইটো ওচৰৰ পৰা দেখাই দিয়া। চোলা অৱস্থা চাওক, গোটেইবোৰ ধূলি ধূলি হৈ গৈছে। আৰু আজি এদিনৰ অৱস্থা, এদিনতে এনেকুৱা, দুদিনৰ অৱস্থা। কালি আচলতে ৰাস্তা ভাল আছিলে, যদিও ব্ৰিজ আজি ৰাস্তা ভাল আছিল, কিন্তু আজি ব্ৰিজৰ পৰিমাণ কম, কিন্তু ৰাস্তাৰ পৰিমাণ বেছি। চব বেগ চেগ চব চাওক, চব ধূলি ধূলি, অকণমান ধূলি, চব ধূলি ধূলি হৈ গৈছে, চব ধূলি। আৰু এই ধূলিৰ মাজতে আজি চলাই থাকিব লগা যে চাইকেল। তো ব'লক আগবাঢ়ি যাওঁ, যাত্ৰা কি হয় চাই থাকক। চৰকাৰী কেইদিন বিহাৰত আমাৰ খোৱা বোৱা বৰ বেছি অসুবিধা হৈছে। হোটেল বহুত দূৰ দূৰলৈকে বিচাৰি নাপায়, আৰু ফাইনেলি এখন পালোহি। তাতে বেলেগ একো নাই, অকল ৰুটি চব্জি, পানী বটল লৈ ৰুটি আৰু চব্জি। মানে খোৱা বহুত বেছি অসুবিধা হৈছে। গৰমটোৰ কথা ক'বই নালাগে। বাহিৰত চাওক, বাহিৰত ৰ'দ দেখিলে গম পাই যাব ইয়াৰ টেম্পাৰেচাৰ কিমান হ'ব পাৰে আজি। বহুত বেছি গৰম, আৰু ৰাস্তা বহুত বেছি বেয়া। তাৰ মাজতে আমি যাত্ৰা আগবাঢ়ি গৈ আছোঁ। বাছ আপোনালোকে মৰম দি থাকিব বুলি আশা থাকিল। তো গাইছ, মই চাগে বহুত বেছি সৌভাগ্যৱান বুলি ভাবোঁ নিজকে, বহুত বেছি সৌভাগ্যৱান বুলি ভাবোঁ। কাৰণ এটা বছৰতে মই 3বাৰকৈ ভগৱান ৰামচন্দ্ৰ দৰ্শন কৰিম। জানুৱাৰীত, 2024 জানুৱাৰীত মই 2বাৰকৈ দৰ্শন কৰিছিলোঁ, আৰু এতিয়া 3 নম্বৰবাৰৰ বাবে মই ৰামচন্দ্ৰৰ দৰ্শন কৰিম। প্ৰথমতে গৈছিলোঁ খোজকাঢ়ি, আৰু তাৰপিছত আহিছোঁ চাইকেল লৈ আহিছোঁ যদিও এতিয়া মই খোজেই কাঢ়ি আছোঁ। কাৰণ কি ক'ম, এনেকুৱা মোৰ জানদাখন চাওক, জানদাখন চালে গম পাব বতাহ কেনেকুৱা বলি আছে।
বহুত বেছি বতাহ, বহুত বেছি গৰম আৰু খোজকাঢ়ি গৈ আছোঁ এতিয়া, কাৰণ খোজকাঢ়িবলৈ এলাহ নালাগে, কাৰণ খোজকঢ়াৰ অভ্যাস আছে। আৰু মই বহুত বেছিয়ে সৌভাগ্যৱান 3বাৰকৈ ৰামচন্দ্ৰৰ দৰ্শন কৰিম। বলো ৰামচন্দ্ৰ কি জয়। তো গাইছ কমেণ্টত এবাৰ জয় শ্ৰীৰামো লিখি দিব। তাৰ লগতে যিহেতু মই বৃন্দাবনলৈ গৈ আছোঁ, তো ৰাধে ৰাধেও লিখি দিব, জয় শ্ৰীৰাম ৰাধে ৰাধে। তো গাইছ এতিয়া প্ৰায় 6টা বাজিবৰ হৈ গ'ল, মানে আন্ধাৰ হৈ গ'ল। আৰু পৰিৱেশটো চালে গম পাব, চবফালে আন্ধাৰ আৰু আন্ধাৰ, পূৰা আন্ধাৰ হৈ গ'ল। কিন্তু আজি আমাৰ লক্ষ্যস্থান আছিলে চিমৰাহি, মানে চিমৰাহিত আমি থাকিম। আৰু চিমৰাহিলে এতিয়াও প্ৰায় 25 কিলোমিটাৰ বাকী, মানে এতিয়াও মই 25 কিলোমিটাৰ যাব লাগিব। কিন্তু সন্ধিয়া হৈ গ'ল, গতিকে সন্ধিয়া হৈ যোৱাৰ কাৰণে মই আৰু ভিডিঅ' বনাব নোৱাৰিম। তো আজিলৈ বাই বাই। আৰু ইমানখিনিলৈকে ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ। জয় শ্ৰীৰাম, জয় অসম। কমেণ্টত একবাৰ ৰাধে ৰাধে লিখি দিব, ৰাধে ৰাধে।